নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমাৰ টপিকটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক অফ আসাম। তো গাইজ, যদিহে অসমৰ লগতে ইণ্ডিয়াৰো আপোনালোকে বিভিন্ন ধৰণৰ এক্সামৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে এইটো টপিক আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত যিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে গোটেইখিনি মই ডিছকাছ কৰিছোঁ এই ভিডিঅ'টোত। তো গাইজ লাষ্টলৈকে চাব, মিছ নকৰিব। বহুত ইম্পৰ্টেণ্ট টপিক হয়, এক্সাম বেচিছৰ কুৱেশ্যন লৈছোঁ, এক্সাম অৰিয়েণ্টেড হয় গোটেইখিনি কুৱেশ্যন। তো গাইজ আহক আলোচনা কৰোঁ আজিৰ টপিকটো। তো গাইজ এতিয়া আহিছোঁ আজি ফাৰ্ষ্ট পইণ্টটোলৈ। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। ইট ইজ দ্য মষ্ট ফেমাছ নেশ্যনেল পাৰ্ক ফৰ ওৱান হৰ্ণ ৰাইন'চৰ্ছ। তো গাইজ কাজিৰঙা নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ ভিতৰতে এখন বহুত ফেমাছ নেশ্যনেল পাৰ্ক হয়, ৰাষ্ট্ৰীয় উদ্যান হয়। ইট ইজ দ্য মষ্ট ফেমাছ নেশ্যনেল পাৰ্ক ফৰ ওৱান হৰ্ণ ৰাইন'চৰ্ছ। এইখন কিহৰ বাবে বিখ্যাত? এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান। তো গাইজ পইণ্ট নাম্বাৰ 2টো হৈছে মেৰী কাৰ্জন টুক দ্য ইনিচিয়েটিভ টু ডিক্লেয়াৰ দ্য এৰিয়া protected with her husband Lord Curzon after she failed to spot a single rhinoceros in the area. তো গাইজ মেৰী কাৰ্জন যোন লৰ্ড কাৰ্জনৰ ঘৈণীয়েক হয়, ৱাইফ হয়। তো গাইজ তেওঁ আহিছিলে এই জেগাখিনিলৈ, এই জেগাখিনি চাবলৈ আহিছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক। তো তেওঁ আহি পেলাই এটাও গঁড় নেদেখি পেলাই তেওঁৰ হাজবেণ্ড লৰ্ড কাৰ্জনক কৈছিল যে জেগাখিনি প্ৰটেক্ট কৰা হওক, জেগাখিনি সংৰক্ষণ কৰা হওক, যাতে কাৰো কুদৃষ্টি জেগাখিনিত নপৰে অথবা অবৈধ কামবিলাকৰ পৰা ৰক্ষা পৰিব পাৰে। তো গাইজ এই কথাষাৰ মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক কৈছিলে। তো গাইজ পইণ্ট নাম্বাৰ 3টো হৈছে দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ডিক্লেয়াৰ্ড কাজিৰঙা এজ এ নেশ্যনেল পাৰ্ক ইন 1974। ভাৰতীয় গভৰ্ণমেণ্টে কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে, ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰিছিলে? 1974 চনত ঘোষণা কৰিছিলে কাজিৰঙাক। পইণ্ট নাম্বাৰ 4টো হৈছে ইউনেস্কো ডিক্লেয়াৰ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1985। 1985 চনত ইউনেস্কোৱে কাজিৰঙা নেশ্যনেল পাৰ্কক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ডিক্লেয়াৰ কৰিছিলে 1985 চনত। কাজিৰঙা ইজ দ্য হোম অফ 2/3 অফ পপুলেশ্যন অফ ৰাইন'চৰ্ছ ইন দ্য ৱৰ্ল্ড। গোটেই ৱৰ্ল্ডৰ গঁড়ৰ যোনটো সংখ্যা আছে, পপুলেশ্যন আছে, তাৰে ভিতৰত 2/3 পপুলেশ্যন ক'ত পোৱা যায়? কাজিৰঙাতেই পোৱা যায়। পইণ্ট নম্বৰ 5টো হৈছে ইন 1950 কাজিৰঙা ৱাজ এষ্টাব্লিছ এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী। ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে কেতিয়া ডিক্লেয়াৰ হৈছিলে কাজিৰঙা? 1950 চনত ডিক্লেয়াৰ হৈছিলে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে। তো গাইজ পইণ্ট নম্বৰ 6টো হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্ট ডিক্লেয়াৰ্ড কাজিৰঙা এজ এ টাইগাৰ ৰিজাৰ্ভ ইন 2006। ভাৰতীয় গভৰ্ণমেণ্টে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1906 চনত বাঘ সংৰক্ষণ প্ৰকল্প হিচাপে ঘোষণা কৰিছিলে। পইণ্ট নম্বৰ 7টো হৈছে ইন 1905 কাজিৰঙা ৱাজ প্ৰপ'জ টু এষ্টাব্লিছ এজ এ ফৰেষ্ট ৰিজাৰ্ভ। 1905 চনত কাজিৰঙা কি কৰা হৈছিল যে ফৰেষ্ট ৰিজাৰ্ভ হিচাপে বনাবৰ বাবে, ফৰেষ্ট ৰিজাৰ্ভ হিচাপে আখ্যা দিবৰ বাবে, ডিক্লেয়াৰ কৰিবৰ বাবে প্ৰপ'জ কৰা হৈছিলে, মতামত আগবঢ়োৱা হৈছিলে 1905 চনত। পইণ্ট নম্বৰ 8 হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন নগাঁও ডিষ্ট্ৰিক্ট এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট অফ আছাম। দুখন ডিষ্ট্ৰিক্টক কভাৰ কৰি আছে কাজিৰঙা নেশ্যনেল পাৰ্কে। সেই দুখন কি? নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্ট। অসমৰ নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক। তো গাইজ পইণ্ট নম্বৰ 9 কাজিৰঙা নেশ্যনেল পাৰ্ক হেজ এবাউট 2413 ৰাইন'ছ। তো গাইজ কাজিৰঙা নেশ্যনেল পাৰ্কৰ বৰ্তমানে 2413টা গঁড় আছে। তো এইটো 2018 চনৰ এটা চেঞ্চাছ অনুসৰি হয়। বৰ্তমানে কমিশ্যনে বাঢ়িছে, সেইটো ডাটা বৰ্তমান মোৰ হাতত নাই। তো গাইজ পইণ্ট নম্বৰ 10টো হৈছে নেশ্যনেল হাইৱে 37 passes থ্ৰু দ্য পাৰ্কিং এৰিয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰেদি নেশ্যনেল হাইৱে 37 পাছ হৈ গৈছে। 11 নম্বৰটো হৈছে একৰ্ডিং টু 2018 চেঞ্চাছ দেয়াৰ আৰ 2413 ৰাইন'চৰ্ছ এণ্ড 1100 এলিফেণ্টছ ইন দ্য কাজিৰঙা। 2018 চেঞ্চাছ অনুসৰি গঁড় কিমান অৱস্থিত কাজিৰঙাত? 2413টা গঁড় আছে। আৰু হাতী কিমান আছে? 1100টা হাতী আছে কাজিৰঙাত। তো গাইজ পইণ্ট নম্বৰ 12টো হৈছে ইন মাৰ্চ 2020 কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ছিলেক্টেড এজ ওৱান এমং দ্য 17
iconic tourist site of the country by the Indian government. Indian government ভাৰতীয় গভৰ্ণমেণ্টৰ জৰিয়তে 2020 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক 17খন আইকনিক টুৰিষ্ট ছাইটৰ ভিতৰত এখন মনা হৈছে 17খনৰ ভিতৰত কাজিৰঙা নেশ্যনেল পাৰ্ককো এখন মনা হৈছে তো গাইজ মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়তো আহিও যাব পাৰে 13 নম্বৰ পইণ্টটো হৈছে দ্য ডিফলু ৰিভাৰ ৰানিং থ্ৰু দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে ডিফলু নদী বৈ গৈছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় 14 নম্বৰ পইণ্ট হৈছে কাজিৰঙা ইজ দ্য হোম অফ ৱৰ্ল্ড মষ্ট ওৱান হৰ্ণ ৰাইন'ছ মানে কাজিৰঙাতে চবতছে ৱৰ্ল্ডৰ ভিতৰত বেছি এশিঙীয়া গড় আছে তো গাইজ পইণ্ট নম্বৰ 15 পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী হেজ দ্য হাইষ্ট ডেঞ্চিটি অফ ওৱান হৰ্ণ ৰাইন'ছ ইন দ্য ৱৰ্ল্ড লোকেটেড ইন মৰিগাঁও ডিষ্ট্ৰিক্ট অফ আছাম তো গাইজ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী যোনখন পবিতৰা অভয়াৰণ্য আছে সেইখনত গড়ৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক তো গাইজ পৰীক্ষাত যদি প্ৰশ্ন আহে যে গড়ৰ সৰ্বাধিক ঘনত্ব ক'ত অৱস্থিত কোনখন অভয়াৰণ্য অৱস্থিত অথবা কোনখন ৰাষ্ট্ৰীয় উদ্যানত আছে তো গাইজ তেনেকৈ যদি কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকৰ যি অপশ্যনত কাজিৰঙা থাকে কাজিৰঙাত আপোনালোকে ট্ৰিক নকৰিব কাজিৰঙাত গড়ৰ সংখ্যা পৃথিৱীৰ ভিতৰত চবতছে বেছি কিন্তু গড়ৰ ঘনত্ব চবতছে বেছি হৈছে পবিতৰা অভয়াৰণ্য তাৰ পবিতৰা অভয়াৰণ্য ক'ত অৱস্থিত অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টত মৰিগাঁও জিলাত অৱস্থিত পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী তো গাইজ কুৱেশ্যন নম্বৰ 16 ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ ইন দ্য ছাইড অফ নৰ্থ অফ কাজিৰঙা কাজিৰঙাৰ উত্তৰ ছাইডে ব্ৰহ্মপুত্ৰ বৈ আছে এইটো মনত ৰাখিব এইটো কুৱেশ্যনত আহে কেতিয়াবা পইণ্ট নম্বৰ 17 আৰু লাষ্ট পইণ্ট হয় আমাৰ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ 430 স্কুৱেৰ কিলোমিটাৰ তো গাইজ এইটো বহুতে বহুত কয় যে এইটো ইমান হয় এৰিয়াটো ইমান হয় তো বহুতৰ মতে বহুত হয় তো গাইজ এইটো মই উইকিপিডিয়াৰ পৰা লৈছোঁ গুগল উইকিপিডিয়াৰ পৰা তো গাইজ আপোনালোকৰ যদি এইটো ভুল হৈছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নহ'লে আপোনালোকে যদি জানে মেইন ডাটাটো যদি জানে তেতিয়াহ'লে নিশ্চয় জনাব সেইটো মই উইকিপিডিয়াৰ পৰা লৈছোঁ তো গাইজ 17 নম্বৰ কুৱেশ্যন আজি ইমানকেইটা কুৱেশ্যনেই আছিলে তো গাইজ আজিৰ কাৰণে ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব আৰু যদিহে নতুনকৈ আহিছে চেনেলটোলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব কিয়নো এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি ৰেগুলাৰলি প্ৰভাইড কৰোৱাই থাকোঁ আপোনালোকক তো গাইজ আজিৰ কাৰণে ইমানেই নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় আই অসম